বিশেষকৈ আমাৰ চিট ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি বিভিন্ন পদক্ষেপ হাতত গ্ৰহণ কৰিছোঁ। তো আমি কেইদিনমান আগত আমাৰ সকলো যিমান কলেজ ইনষ্টিটিউট আছে আমাৰ BTRৰ ভিতৰত, তো আমি টাৰ্গেট লৈছোঁ যে সকলো সকলৰ লগত আলোচনা কৰি যাতে অকল ফৰ্মেল এডুকেশ্যন যিটো চলি আছে সেইটোত সীমিত হৈ নাথাকি যাতে কলেজ ITI হিচাপত তেখেতসকলক বা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে বা ইনকিউবেশ্যন চেণ্টাৰ হিচাপে বা ষ্টাৰ্টআপ চেণ্টাৰ হিচাপে তেখেতসকলক যাতে আমি এনকাৰেজ কৰিব পাৰোঁ। তো সেইকাৰণে আমাৰ এটা প্ৰথম মিটিং আমাৰ হোটেল ছিগনেটত হৈ গ'ল ফৰ দ্য ডিষ্ট্ৰিক্ট অফ চিৰাং এণ্ড কোকৰাঝাৰ। বাকী 29 তাৰিখে বাক্সা আৰু ওদালগুৰিৰ কাৰণে আছে। তাতে মেইন আমাৰ এজেণ্ডাটো হ'ল যে অকল ফৰ্মেল এডুকেশ্যন ল'লে ল'ৰা ছোৱালীবিলাকে বহুত চেলেঞ্জেছ ফেচ কৰিব লগা হৈ যায়, কাৰণ সকলোৱে জব নাপায়। তো বাকী যিবিলাকে জব নাপায় তেখেতসকলৰ ভৱিষ্যতটো কি হ'ব, সেইখিনি কথা আমাৰ BTR চৰকাৰে চিন্তা কৰি আমি সকলো হেড অফ দ্য ইনষ্টিটিউশ্যনসকলৰ লগত আমি বহিছোঁ আৰু তেখেতসকলক মানে কলেজ ITI ইণ্ট্ৰডিউচ কৰিবলৈ আমি তেখেতসকলক আমি মটিভেট কৰিছোঁ বা আমি অপশ্যনছ দিছোঁ বা আমি যিখিনি তেখেতসকলক জানিব লগা কথা সেইখিনি জনাই দিছোঁ। বা মই যিটো ক'লোঁ যে মানে ইনকিউবেশ্যন চেণ্টাৰ হওক, ষ্টাৰ্টআপ চেণ্টাৰ হওক বা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপত হওক, তো সেই হিচাপত আমি এতিয়া নিজেও পদক্ষেপ গ্ৰহণ কৰিছোঁ। যিহেতু চিট ডিপাৰ্টমেণ্ট ফালৰ পৰা আমি মানে ফ্ল'ৰত আমাৰ য'ত অফিচ আছে CHD অফিচ, তাতে অলৰেডি কেৰিয়াৰ এণ্ড কাউন্সেলিং যিটো চেণ্টাৰ আমি ইনগ্ৰেট কৰিলোঁ, তাতে আপোনালোকেও আহিছিলে। তো সেই চেণ্টাৰটোও আমি ইউজ কৰিম টাইম টু টাইম, তেনেকুৱা কেৰিয়াৰ কাউন্সেলিং গাইডেঞ্চ আমি দিম ল'ৰা ছোৱালীবিলাকক, যাতে এমপ্লয়মেণ্টৰ তেখেতসকলে পিছ পৰি নাথাকে, মানে তেখেতসকলে বিভিন্ন ছেক্টৰত যাতে এমপ্লয়মেণ্ট পাব পাৰে। তো কি স্কিলছ দৰকাৰ আছে সেইখিনিৰ কথাত আমি গাইডেঞ্চ কৰিম। তো তাৰ ভিত্তিতেই আমাৰ সেইদিনা ছিগনেট হোটেলত মিটিং হওঁতে আমাৰ বিভিন্ন প্ৰিন্সিপালসকলে তেখেতসকলে কৈছে যে কলেজত যাব লাগে বুলি। আৰু আমাৰ সেই হিচাপে গাৰ্লছ কলেজ কোকৰাঝাৰ তেখেতৰ প্ৰিন্সিপাল ডাঙৰীয়াই মহোদয়ে কৈছিলে যে আমাৰ কলেজত আহিব লাগিব বুলি, আৰু আমিও ডিপাৰ্টমেণ্ট ফালৰ পৰা কথা দিছিলোঁ যে হয় নিশ্চয় আহিম। তো সেই হিচাপে আজি ইয়াত এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হ'ল, আৰু তাৰ লগত সংগতি ৰাখি আমাৰ এজন ভাল এটা এছেট আছে আমাৰ মানে বড়োলেণ্ড অঞ্চলৰ, তাইৰ নাম মুনমুন সিংহা চৌধুৰী বাইদেউ ইয়াত থিয় হৈছে লগতে। তো তাই ৰাইটাৰো হয়, লগতে এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত বহুত বছৰ তাইৰ এক্সপিৰিয়েঞ্চ আছে, কাম কৰি আহিছে। আৰু এতিয়া বৰ্তমান তাই এপাৰ্ট ফ্ৰম অথৰ এতিয়া দুটা বুক লঞ্চ হৈ গ'ল। প্ৰথমত এটা লঞ্চ কৰিছিল আজি লেটছ ফ্লাই হাই টুগেডাৰ, আজি এইটো লঞ্চ কৰা হ'ল, ইনগ্ৰেট কৰা হ'ল। আৰু সেইটো ইনগ্ৰেট কৰাৰ পিছত এমেজন যিটো অনলাইন যিটো কিতাপবিলাক পায়, তো বুকছ কেটেগৰীৰ ক্ষেত্ৰত, ট্ৰেভেল কেটেগৰীৰ ক্ষেত্ৰত তেখেতৰ নাম্বাৰ 1তো আহি গৈছিল, এতিয়াও নাম্বাৰ 5 চাগে দেখাই আছে, তো বেষ্ট চেলিঙৰ ভিতৰত। তো তাই আজি আমাক এপ্ৰ'চ কৰিছিলে, কাৰণ তাই আমাৰ কোকৰাঝাৰৰে ছোৱালী হয় বা বাইদেউ হয়। তো তাই যিহেতু এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত লগতে HR কনচালটেণ্ট হিচাপে, কেবিন ক্ৰু আৰু গ্ৰাউণ্ড ষ্টাফ মানে ট্ৰেইনাৰ হিচাপে তাই যিহেতু ইয়াত কাম কৰি আছে, অসমত ঘূৰি আহিছে যাতে ইয়াৰ সন্তানবিলাকক, ইয়াৰ ল'ৰা ছোৱালীবিলাকক যাতে ফিউচাৰটো দেখাব পাৰে, তাই আমাক এপ্ৰ'চ কৰিছিল যে ময়ো চামিল হ'ব বিচাৰিছোঁ, যদি তেনেকুৱা প্লেটফৰ্ম আপোনালোকে আমাক দিয়ে তেনেহ'লে আমি হয়তো ল'ৰা ছোৱালীবিলাকক এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ বিষয়ে অকণমান এমপ্লয়েবিলিটি কি মানে তেনেকুৱা স্ক'প আছে সেইবিলাকৰ বিষয়ে তেখেতসকলক মই অকণমান জনাম, তেখেতসকলৰ সন্মুখত কথা দাঙি ধৰিম। লগতে বুক এটা লঞ্চ কৰাৰ কথা তাই কৈছিলে। তো সেই মৰ্মে আজি প্ৰগ্ৰামটো ৰখা হৈছিল। তো আজি কাউন্সেলিঙো দিয়া হ'ল ছোৱালীবিলাকক, আমাৰ ষ্টুডেণ্ট ছাত্ৰীবিলাকক ইয়াত যিসকল আছে, আৰু লগতে এই বুকখনো লঞ্চ কৰা হ'ল। सबसे पहले तो क्योंकि ये इंडस्ट्री ऐसा एक इंडस्ट्री है जिसमें महीने में अगर हम देखें तो 500 से भी ज़्यादा ओपनिंग्स होता है रीजनल एयरपोर्ट में। अगर हम इंटरनेशनल एयरपोर्ट की बात करें तो 2500 से भी ज़्यादा एक महीने में ओपनिंग्स होती है। अगर हम BTR की बात करें तो आज भी BTR जो यूथ है, जो रीजन्स है, इसमें बहुत सारे एजुकेटेड अनएम्प्लॉयड यूथ है। तो इस किताब के थ्रू मेरी यही कोशिश है, क्योंकि ये एविएशन इंडस्ट्री ऐसा इंडस्ट्री है जो हम लोग इसके बारे में ट्रांसपेरेंटली आज तक लोगों को ज़्यादा पता नहीं है। तो मेरी कोशिश यही है कि सारे बच्चों को जो भी इस इंडस्ट्री में आना चाहते हैं या जो लोग आज तक इंडस्ट्री के अपॉर्चुनिटीज़ के बारे में नहीं जानते हैं, तो उनको हम मोटिवेट करें, इनकरेज करें और इंस्पायर करें कि ये एक ऐसा प्लेटफॉर्म है जिसमें जॉब अपॉर्चुनिटी और एक ग्लोबल नेटवर्क है। तो इसके और हम स्टूडेंट्स को या यहाँ के यूथ को हम ज़्यादा से ज़्यादा इसमें इन्वॉल्व करें, जिसके द्वारा हमारी BTR एरियाज़ या BTR एंटायर BTR के भी इकोनॉमी में डेवलपमेंट आएगी। थैंक यू। गोजोनथाव खौरां, बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां।
दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन।